মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সোনাছ ক্লাছৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি মই নাহৰখানা মিচিং গাঁৱৰ পৰা মোৰ এজন ছাবস্ক্ৰাইবাৰ নাম হ'ল নিখিল বড়ি, তেওঁৰ এটা কমেণ্ট পাইছিলো যে ছাৰ আমাক অসমীয়াৰ কিবা মূলভাৱ কমন মূলভাৱ কিবা আছে নেকি দিব। চ' তোমালোকে এই বছৰত যদি মোৰ মতে যদি চাব যোৱা, কিন্তু এটা কথা কৈ থওঁ যে আমাৰ এডুকেশ্যন পলিচি এনেকুৱা চেঞ্জ হৈছে যে আমি ভাবো কিবা এটা হৈ যায় কিবা এটা। চ' তথাপিও তোমালোকে মূলভাৱৰ ভিতৰত দুটা আহে, দুইটাৰ ভিতৰত যিকোনো এটা লিখিব লাগে। তোমালোকে মানৱ বন্দনা আৰু গীত আৰু ছবি এই দুটা অকণ ভালকে চাই থাকিবা। আৰু যদি কিবা কাৰণে এই মূলভাৱটো যদি তোমালোকক লাগে তেতিয়াহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। মই তোমালোকৰ বাবে মোৰ কমেণ্ট ছেকশ্যনতে তোমালোকক মই PDF খিনি চেণ্ড কৰি দিয়াৰ ব্যৱস্থা কৰিম আৰু ৰিপ্লাইখিনি চেক কৰিবা। আৰু যদি আৰু কাৰোবাক কিবা প্ৰয়োজন হয় তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা, নিজৰ নাম আৰু ক'ৰ পৰা কৈছে জনাবা। মই তোমালোকৰ বাবেও ভিডিঅ' আপলোড কৰিম।